নমস্কাৰ, মই ৰাস্নাই আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ আপোনালোকলৈ এটা নতুন ৰেচিপি। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগে এটা লাইক কৰি দিব আৰু যদিহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই ৰেচিপিটোৰ বাবে মই 4টা বেঙেনা লৈছোঁ। আপোনালোকে দেখিছে, 2টা আলু লৈছোঁ আৰু কেইটামান শুকান মাছ লৈছোঁ। আপোনালোকে যিকোনো ধৰণৰ শুকান মাছ ল'ব পাৰে। আৰু লগতে মই মছলাৰ ভিতৰত নহৰু, পিঁয়াজ, বিলাহী আৰু জলকীয়া লৈছোঁ আৰু 2টা পিঁয়াজ আৰু নহৰুখিনি মই মিক্সিত দি পেষ্ট কৰি ল'ম। আপোনালোকে দেখিছে মই মিক্সি বাতিত পিঁয়াজ 2টা আৰু নহৰুখিনি লৈ লৈছোঁ আৰু 2টা পিঁয়াজ মই কুচি কুচিকৈ কাটি লৈছোঁ। এতিয়া মই এটা চচপেনত উতলা গৰম পানী লৈছোঁ। গৰম পানী লৈ মাছকেইটা মই ধুনীয়াকৈ পৰিষ্কাৰ কৰি ল'ম আৰু সৰু সৰুকৈ কাটি গৰম পানীখিনিত দি যাম। গৰম পানীত দিয়াৰ এটাই লক্ষ্য, মাছটো ধুনীয়াকৈ পৰিষ্কাৰো হয় আৰু শুকান মাছ যিহেতু টান হয়, গতিকে উতলা গৰম পানীত দিলে মাছটো ধুনীয়াকৈ কোমলি যায় আৰু তাৰ গোন্ধটো নাইকিয়া হৈ যায়। আপোনালোকে যিমান ডাঙৰকৈ কাটিব বিচাৰে সেই অনুপাতে মাছটো কাটি ল'ব, কিন্তু মাছৰ মূৰটো পেলাই দিব, নহ'লে মাছখিনি তৰকাৰীখিনি কাটা হৈ যায়। মই মাছৰ মাথাটো পেলাই দিছোঁ আৰু বাকীখিনি সৰু সৰুকৈ কাটি পানীখিনিত অলপ সময়ৰ কাৰণে মই তিয়াই থ'ম। সেইখিনি মাছখিনি কোমলালৈ আমি বাকীখিনি আমাৰ যিখিনি প্ৰয়োজনীয় বস্তু আছে আমি সেইখিনি ৰেডি কৰিম। আপোনালোকে দেখিছে মই গোটেইখিনি মাছ কাটি টুকুৰা কৰি পানীত তিয়াই থৈছোঁ। এতিয়া মই পানীখিনি ঠাণ্ডা হোৱাৰ পাছত মাছখিনি খুব ধুনীয়াকৈ ঘঁহি ধুম আৰু নহ'লে তাতে এটা গোন্ধ ওলায়। খুব পৰিষ্কাৰ কৰি 2-3 বাৰ পানী সলাই মাছখিনি ধুব লাগে। আপোনালোকে দেখিছে মই পুনৰ পৰিষ্কাৰ পানী দিছোঁ, কুহুমীয়া পানী দিছোঁ এইবাৰ, আৰু পুনৰ মাছখিনি মই ঘঁহি ধুইছোঁ। তাতে অকণমান আপোনালোকে নিমখ দি ল'ব, তেতিয়া মাছৰ গোন্ধটো একেবাৰে নাইকিয়া হৈ যায়। আমাৰ মাছখিনি ৰেডি হৈ গ'ল। এতিয়া মই তাতে নিমখ আৰু হালধি সানি অকণমান সময়ৰ কাৰণে মাছখিনি ৰাখি দিম। দেখিছে মই তাতে হালধি আৰু নিমখ দি দিছোঁ আৰু এতিয়া মই ধুনীয়াকৈ সেইখিনি সানি লৈছোঁ। সানি লৈ পেলাই মই অলপ সময়ৰ কাৰণে সেইখিনি ৰাখি দিম। এতিয়া মই আলু আৰু বেঙেনাখিনি মিহি মিহিকৈ কাটি লৈছোঁ। বেছি মিহি নকৰিব, নহ'লে গলি যাব। এতিয়া মই কেৰাহীত অকণমান তেল দিছোঁ। তেল অকণমান বেছিকৈ দিব, কাৰণ যিহেতু আমি পানী নিদিওঁ তাতে। তেলখিনি গৰম হোৱাৰ লগে লগে মই ধুই থোৱা মাছখিনি তাতে দি দিছোঁ। মাছখিনি কাৰাকৈ ভাজিব, নহ'লে তৰকাৰীখিনিত এটা গোন্ধ ওলাব পাৰে। মাছখিনি কাৰাকৈ ভাজিছোঁ মই, আপোনালোকে দেখিছে ধুনীয়াকৈ ভাজিছোঁ। ভাজি পেলাই মই মাছখিনি উঠাই একাষৰীয়া কৰি মাছখিনি মই থৈ দিম। আমাৰ মাছ ভাজা হৈ গৈছে। এতিয়া আমি মাছখিনি উঠাই পেলাই এখন প্লেটত ৰাখি দিম। আপোনালোকে দেখিছে মাছখিনি ধুনীয়াকৈ ফ্ৰাই হৈছে, ৰঙা কৰি ভাজিছোঁ মই। এতিয়া মাছটোৰ এটা ধুনীয়া চেণ্ট ওলাইছে। এতিয়া আমি যিখিনি পেষ্ট কৰি থৈছিলোঁ, নহৰু আৰু পিঁয়াজ, জলকীয়া, সেইখিনি তেলত দি দিছোঁ। তেলত দি ধুনীয়াকৈ ভাজিব। ভাজিলে এটা ধুনীয়া চেণ্ট ওলাব। চেণ্টটো নোলোৱালৈকে আপোনালোকে মছলাখিনি ভাজি থাকিব। তাতে এতিয়া মই যি 2টা সৰু সৰুকৈ কাটি ৰাখিছিলোঁ সেই পিঁয়াজখিনিও দি দিছোঁ। দি পেলাই পুনৰ ভাজিম। তাতে মই 2টা জলকীয়াও দি দিছোঁ। আপোনালোকে চাই যাব, মই এটা এটাকৈ কি তাতে এড কৰোঁ দেখুৱাই যাম, নহ'লে তৰকাৰীখিনি টেষ্ট নহ'ব। এতিয়া মই তাতে হালধি দি দিছোঁ। তাৰ পাছতে মই তাতে অলপ নিমখ দি দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব পাৰিব। মই 1 চামুচ নিমখ দিছোঁ তাতে। দি পেলাই পুনৰ মছলাখিনি ভাজি আছোঁ। মছলাখিনি খুব ধুনীয়াকৈ ভাজিব। আৰু এতিয়া মই 2টা বিলাহী কাটি লৈছিলোঁ, সেই বিলাহী 2টাও তাতে মই দি দিছোঁ। পুনৰ মছলাখিনি ভাজি আছোঁ। যেতিয়ালৈকে ৰঙা হৈ নাযায় মছলাখিনি ভাজি থাকিব। আৰু ৰঙৰ কাৰণে মই তাতে 1 চামুচ ৰেড চিলি পাউডাৰ দি দিছোঁ। মছলাখিনি দেখিছে আমাৰ ধুনীয়াকৈ ৰঙা হৈ আহিছে। তাতে যিখিনি কাটি থৈছিলোঁ বেঙেনা আৰু আলু, সেইখিনি মই দি দিছোঁ। দি ধুনীয়াকৈ মিলাই দিম। আপোনালোকে পানী ব্যৱহাৰ নকৰিব। পানী ব্যৱহাৰ কৰিলে কিন্তু চব্জিটো টেষ্ট নহ'ব। মই ধুনীয়াকৈ মিলাই দিছোঁ। আপোনালোকে দেখিছে বেঙেনা যিহেতু সোনকালে সিজি যায়, গতিকে আমাৰ চব্জিটো হ'বলৈ বেছি সময় নালাগে। আমি ধুনীয়াকৈ মছলাখিনিৰ লগত আলু আৰু বেঙেনাখিনি মিলাই লোৱাৰ পাছতে আমি অলপ সময়ৰ কাৰণে গাপ দি ৰাখিম, কাৰণ আমি পানী যিহেতু নিদিওঁ, গতিকে গেছটো কমাই
আমি চব্জিখিনি কমেও 5 মিনিটৰ কাৰণে ঢাকি ৰাখিম। এয়া মই 5 মিনিটৰ কাৰণে ঢাকি ৰাখিছোঁ। 5 মিনিট পাছত আপোনালোকে উদঙাই চাব, খুব ধুনীয়াকৈ সিজি যায়। সিজি গৈ পেলাই চব্জিটো ধুনীয়া ৰং উঠিছে। এয়া আমাৰ বেঙেনা আৰু আলুখিনি ভাজা হৈ গৈছে। এতিয়া মই তাতে ভাজি থোৱা শুকান মাছ কেইটুকুৰ দি দিওঁ। শুকান মাছ কেইটুকুৰ দি দিয়াৰ পাছত আমি পুনৰ ধুনীয়াকৈ মিক্স কৰিম চব্জিখিনি। এয়া দেখিছে আপোনালোকে, মই ধুনীয়াকৈ মিলাই দিছোঁ, কাৰণ যিমান সময় ভাজিব চব্জিটোৰ ইমানেই টেষ্ট হ'ব। লৰালৰিকৈ বনালে কোনো চব্জিৰেই টেষ্ট নহয়। গতিকে অলপ সময় ল'ব আৰু ভালকৈ মিহলি কৰি পুনৰ 5 মিনিটমান সময় আপোনালোকে চব্জিটো ভাজিব। তাৰ পাছত আকৌ 5 মিনিটৰ কাৰণে ঢাকি ৰাখিব। তেতিয়া মাছটো তাতে গলি যাব। গেছটো কমাই দি পেলাই 5 মিনিট ঢাকি ৰাখিব। এয়া 5 মিনিট পিছত মই ঢাকনিখন উদঙাই দিছোঁ। আমাৰ চব্জি প্ৰায় ৰেডি হৈ গৈছে। বহুত টেষ্ট হয়। আপোনালোকে এদিন বনাই খাই চাবচোন। এবাৰ খাই চালে আপোনালোকৰ কিন্তু মাংসলৈও মনত নপৰিব। শুকান মাছটো শুনিবলৈ বেয়া বা গোন্ধটো হয়, কিন্তু বনোৱাৰ পাছত কোনো গোন্ধ নাথাকে। আৰু আমাৰ শৰীৰৰ বাবেও শুকান মাছ বহুত উপকাৰী। কিন্তু বনোৱাৰ আগত আমি এটা কথা সদায় মন কৰিব লাগে, মাছটো খুব ধুনীয়াকৈ গৰম পানীৰে পৰিষ্কাৰ কৰি ল'ব লাগে। আপোনালোকে খাই চাবচোন, কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ। বহুত বহুত ধন্যবাদ।